সরকার থলুৱা বিৰোধী নতুন ভূমি নীতিৰ বিপক্ষে তীব্ৰ প্ৰতিবাদ আছু ডিফুৰ আঞ্চলিক কমিটিৰ পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদ পুতলিকাত দাহ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৰাজ্যৰ অসামৰিক খাদ্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ হাওড়াঘাটতো অসম চৰকাৰ কেবিনেটৰ সিদ্ধান্তক তীব্ৰ প্ৰতিবাদ আছুৰ কেএসএ হাওড়াঘাট আঞ্চলিক কমিটিৰ সংবাদমেল পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰম্পিৰ বিপক্ষে কেএসএ কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৰ্গই কৰা আৰোপক খণ্ডন দায়িত্বৰ পৰা অপসাৰিত নকৰিবলৈ অনুৰোধ চিএমক নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ অসম চৰকাৰৰ খিলিঞ্জা বিৰোধী ভূমি নীতিৰ বিপক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং ভিন্ন প্ৰান্তত আছুৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ ৰাজপথত শ ছাত্ৰ ওলাই আহি আছু ডিফু আঞ্চলিক কমিটিৰ নেতৃত্বত জনাই তীব্ৰ প্ৰতিবাদ বিজেপি চৰকাৰে সম্প্ৰতি পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধি কৰি ৰাইজৰ ওপৰত যি মাধমাৰ সুধাইছে এই মূল্য বৃদ্ধি কাৰ্যৰ প্ৰতিবাদ কৰিছে আছুৱে আছুৰ স্পষ্ট মত যে অসমৰ খিলিঞ্জীয়া বিৰোধী নতুন ভূমি নীতিক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে বিশ্বত্ৰা কৰোণাক লৈ দেশৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে যুঁজ অবিৰাম থকাৰ মাজতে বিজেপি চৰকাৰে অবিবেচকী নীতিৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰিছে চৰকাৰৰ স্বাৰ্থত দুখীয়াৰ মূৰত মাধমাৰ উঠাই পেট্ৰল ডিজেলক লৈ চৰম কেলেংকাৰীত নিমজ্জিত হৈছে বিজেপি চৰকাৰে আৰু এই ধৰণৰ কেলেংকাৰী বন্ধ নকৰালৈকে চৰকাৰৰ বিপক্ষে আছুৱে তীব্ৰ সংগ্ৰাম অব্যাহত থাকিব প্ৰতিবাদী ছাত্ৰ দলে প্ৰতিবাদৰ মাজতে ৰাজপথত পুতলিকা দাহ কৰে কেন্দ্ৰৰ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম চৰকাৰৰ অসামৰিক খাদ্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে দাহ কৰে নতুন ভূমি নীতিৰ প্ৰতিলিপি অসমৰ খিলঞ্জীয়া ভূমি অধিকাৰ যিটো তেওঁলোকে ল'ব লৈ তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল হেণ্ডক দিব বিচাৰিছে এইটো অসমৰ খিলঞ্জীয়া কেতিয়াও মানি ল'ব নোৱাৰে আৰু এই সিদ্ধান্ত তেওঁলোকে বাতিল কৰিব লাগিব যেতিয়ালৈকে এই সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে ছাত্ৰ সন্থা আমি আমাৰ সংগ্ৰাম চলাই থাকিম আৰু অসম চৰকাৰ জানাটো উচিত যিহেতু তেওঁলোকে অসমৰ প্ৰতিনিধি হয় তেওঁলোকে শাসন বুজিছে গতিকে তেওঁলোকে যদি মাটি নাথাকে জাতি ক'ত থাকিব গতিকে জাতি যদি বচাব মন গৈছে তেন্তে মাটিও ৰক্ষা কৰিব লাগিব যদি যেতিয়া মাটি থাকিব তেতিয়া জাতি থাকিব গতিকে আমাৰ খিলঞ্জীয়া আৰু আমাৰ খিলঞ্জীয়াৰ ভূমিপুত্ৰ আমি বেলেগক আমি কেতিয়াও আমি সমৰ্পণ কৰিব নিদিওঁ তাৰ কাৰণে আমি তেজ দিম কিন্তু আমি মাটি 1 ইঞ্চিও কিন্তু বেলেগ অপৰাজ্য মানুহ আহিব ইয়াতে দবদবা কৰিব আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু দ্বিতীয় কথা হ'ল যিহেতু এতিয়া বৰ্তমান কৰোণা ভাইৰাছ গোটেই দেশ যুঁজি আছে তাৰ লগতে বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে ডিজেল আৰু পেট্ৰল দাম যিহেতু তেওঁলোকে বঢ়াই আছে তেওঁলোকে এইটো সাধাৰণ মানুহৰ পৰা তেওঁলোকে হাৰাশাস্তি দিছে আৰু পেট্ৰল আৰু ডিজেল দামলৈ তেওঁলোকে ভ্ৰষ্টাচাৰ কৰিছে গতিকে এইটো বন্ধ কৰক আৰু যেতিয়ালৈকে দাম নকমে আমাৰ অসম তথা আমাৰ যিমান আমাৰ ইয়াতে তেল খান্দা জেগা আছে আমি বন্ধ কৰাম লগতে ফণীভূষণ চৌধুৰী যিহেতু খাদ্য বিভাগৰ মন্ত্ৰী তেওঁ যিহেতু এটা কৰোণা ভাইৰাছ গোটেই দেশত যুঁজি আছে ঠিক তেনেকুৱা সময়ত আমাৰ অসমত যুঁজি আছে গতিকে কেলেংকাৰী কিয় হৈ আছে তেওঁ যদি এটা খাদ্য বিভাগৰ মন্ত্ৰী তেওঁলোকে ভালকৈ চোৱা নাই গতিকে আমি তেওঁক উকিয়াই দিব বিচাৰিছোঁ যিমান দুখীয়া আৰু যিমান অসম বিভিন্ন প্ৰান্তত তেওঁৰ যোগান দিব লাগিব আৰু যিহেতু তেওঁৰ বিভাগৰ কেলেংকাৰী আছে কেলেংকাৰী বন্ধ কৰিব লাগিব যদি কেলেংকাৰী বন্ধ নহয় আমাৰ এই সংগ্ৰাম আমি আগবঢ়াই যাম ষ্টেফান টেৰৰ ৰিপৰ্ট কাট নিউজ আজিও অব্যাহত আছে আছুৰ প্ৰতিবাদ শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা ভূমি নীতিত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা অসম চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথত নতুন ভূমি নীতিৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু সদস্যসকলে খিলিঞ্জীয়া বিৰোধী অসম চৰকাৰৰ এনে সিদ্ধান্ত কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে আছুৱে সৰ্বানন্দ সোণোৱাল গো বেক বিজেপি গো বেক খিলিঞ্জীয়া
বিৰোধী সিদ্ধান্ত বাতিল কৰক অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে আছুৰ প্ৰতিবাদ অব্যাহত আছে আজিও চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিলৰ দাবী জনাই আছুৱে চৰকাৰখনক আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যে তেওঁলোকে অসমৰ যি খিলঞ্জীয়া মানুহৰ ভূমি তেওঁলোকে এই খিলঞ্জীয়া মানুহৰ ভূমিসমূহ বহিৰাগতক যে দিয়াৰ যি ষড়যন্ত্ৰ ৰচিছে সেইবোৰ কেতিয়া আমি মানি নলওঁ লগা হ'লে চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁ নিজৰ ঘৰৰ ভূমি বিক্ৰী কৰক বহিৰাগত দিয়ক তেওঁ তাত আমাৰ ক'ব লগা নাই কিন্তু তেওঁ অসমৰ যি ভূমি তেওঁ বহিৰাগতক দিয়াৰ কথা যি ষড়যন্ত্ৰ ৰচিছে এই ষড়যন্ত্ৰ আমি কেতিয়াও মানি নলওঁ ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ গণতান্ত্ৰিক প্ৰতিবাদ আমি কৰি যাম অনাগত দিনতো আৰু এই চৰকাৰখনে যি মূল্যৰোধৰ ওপৰত যি তেওঁলোকে ব্যৱস্থাপনা গ্ৰহণ কৰাত তেওঁলোকে ব্যৰ্থ হৈছে সম্পূৰ্ণ ব্যৰ্থ হোৱা এই চৰকাৰখনে বাংলাদেশীক ইতিমধ্যে তেওঁলোকে মাতি দিছে কাখন জাপি দি অসমৰ জনসাধাৰণক তেখেতসকলে ভয়াৱহ এটা পৰিস্থিতিৰ মাজত ঠেলি দিছে আৰু এতিয়া অসমৰ যি মাটি তেওঁলোকে বহিৰাগতক গতাই দি অসমৰ ভৱিষ্যত তেওঁলোকে ধ্বংস কৰাৰ এটা যি ষড়যন্ত্ৰ ৰচিছে তাক আমি কেতিয়াও মানি নলওঁ ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ গণতান্ত্ৰিক তীব্ৰ প্ৰতিবাদ আমি কৰি যাম আৰু এই চৰকাৰখনে অনাগত দিনত ৰাইজৰ পৰা প্ৰত্যুত্তৰ পাবলৈ কিন্তু সাজু থাকক যি তেওঁলোকে মূল্যবিধত ৰোধ কৰাত যে ব্যৰ্থ হৈছে এইসমূহ বিষয়ত তেওঁলোকে অনাগত দিনত ৰাইজৰ পৰা কিন্তু প্ৰত্যুত্তৰ পাবলৈ তেওঁলোকে সাজু থাকক কিন্তু হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিক লৈ কেএছৰ ইংলংপুৰ সংবাদমেলত কৰা মন্তব্যৰ বিপৰীতে শুক্ৰবাৰে সংবাদমেল অনুষ্ঠিত কৰে কেএছৰ হাওৰাঘাট আঞ্চলিক কমিটিয়ে লগতে সংবাদমেলৰ জৰিয়তে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীক সম্প্ৰতি বাহাল হৈ থকা দায়িত্বৰ পৰা অপসাৰিত নকৰাৰ বাবে কাৰ্যবাহী সদস্যগৰাকীৰ হৈ অনুৰোধ জনাই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কাৰ্বি পৰিষদৰ এগৰাকী নিৰ্বাচিত তথা সন্মানীয় কাৰ্যবাহী সদস্য খনসিং ৰংপিক কিছুমান কৰ্মকাণ্ডত অভিযোগ কৰিবলৈ গৈ একেবাৰে মূৰত একো নাই বুলি কৰা মন্তব্য গৰিহণা দি সংবাদমেলত কয় যে দেশ তথা ৰাজ্যজুৰি অব্যাহত কৰোনা তথা কোভিড মহামাৰীৰ পৰা জনতাৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত দিনে নিশাই সেৱা আগবঢ়াই অহা সততে পৰিলক্ষিত সকলোৰে দৃষ্টিগোচৰ হৈছে এনে পৰিপ্ৰেক্ষিতত কেএছৰ এনে কাৰ্যবাহী সদস্যগৰাকীক লৈ এনে মন্তব্য অমূলক বুলি মন্তব্য কৰে কেএছে হাওৰাঘাট আঞ্চলিক কমিটিয়ে সংবাদমেল যোগে কাৰ্যবাহী সদস্য খনসিং ৰংপিক তেওঁৰ দায়িত্ব পদৰ পৰা আঁতৰাই নিদিবলৈ অনুৰোধ কৰে কেএছে হাওৰাঘাট কমিটিয়ে ini tum kar bido chole aso Harvard Regional Committee ahimden ini la bakso president pai ke lalo atumi he mate jakong ini arni ini tum kar bido chole aso Central Committee General Secretary akai thasi bin sar alang ipen kar bido Thomas Council EM George Medical Khonssing Rongpik alang betum ambong abang solam kachiko aptak sidilitum same ini la so president apomlo nasi ahok alang li inut karbelo Thomas Council angkang ketana long yosi idem ke mandu na unit set urut alang ni namuson karbelo chali asong tai sikan kirji rasong phan jong sila buson General Secretary phan jong sila buson ase ke ben kachi ki opine de purote alang khanta mai lanuda ki জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3-wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank,
2-wheel farm-hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। বিজেপি চৰকাৰৰ আৰোপ কৰা আকাশলংঘীৰ মূল্যৰ প্ৰতিবাদত ঘৰৰ পৰা ওলাই আহিছে পশ্চিম কাৰ্বি আংলঙৰ আমৰি ব্লক কংগ্ৰেছো। আমৰি ব্লক ডেভেলপমেণ্ট কাৰ্যালয় প্ৰেক্ষাগৃহত আমৰি ব্লক কংগ্ৰেছৰ নেতৃত্বত 3 জুলাইত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভাত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে সাধাৰণ ৰাইজ বিশেষকৈ দুখীয়া খেতিয়কসকলৰ মাজত ভীষণ হাহাকাৰৰ সৃষ্টি হৈছে। কৃষি কাৰ্য সময়মতে কৰিবলৈ পাৱাৰ টিলাৰ, ট্ৰেক্টৰ আদি লগাবলৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে বৃদ্ধি হৈছে ইয়াৰ ভাড়াও। দুখীয়াৰ মূৰত মাধমাৰ সোধাই অধিক দুখীয়া কৃষকক হাহাকাৰত পেলোৱা 6 বছৰীয়া বিজেপি শাসক দল বিজেপিৰ দিনত হোৱা এনে কাৰ্যৰ গৰিহণা দিয়ে কংগ্ৰেছ দলে। সভাত বিভিন্ন দিশত আলোচনা বিলোচনাৰ অন্তত দেশৰ ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে আমৰি ব্লক ডেভেলপমেণ্ট কাৰ্যালয়ৰ জৰিয়তে। আমৰি ব্লক হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে কাৰ্যালয়খনৰ কনিষ্ঠ অভিযন্তা পদ্মেশ্বৰ মেধিয়ে। উল্লেখযোগ্য যে আজিৰ এই আলোচনাৰ লগতে স্মাৰক পত্ৰ প্ৰদান অনুষ্ঠানত আমৰি ব্লক কমিটিৰ সভাপতি হেমাৰী ক্ৰো, ব্লক মণ্ডল কমিটিৰ সভাপতি ডেনি আমচং, সম্পাদক মণ্ডৰ ইংটি প্ৰমুখ কংগ্ৰেছৰ কেইবাগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে। আমৰিৰ পৰা পিৰাটনে ৰিপৰ্ট, কাট নিউজ। মহামাৰী কোভিডৰ বাবে কাৰ্বি প্ৰাচীন লোকগীতৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় অনলাইন যোগে। কাৰ্বি লছাৰ্লি জোতাং আটেৰাঙৰ সৌজন্যত অনলাইন কাৰ্বি লোন বাৰিম 2020 বৰ্ষৰ প্ৰতিযোগিতাত কাৰ্বি আংলং জিলাৰ উপৰিও ৰাজ্যৰ আন কাৰ্বি অধিষ্ঠিত ভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত ভাগ লয় প্ৰতিযোগীসকলে। সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংছৰ পিপলছ হলত আয়োজক চিনজা টিছৰ পৌৰোহিত্যত শুক্ৰবাৰে অনুষ্ঠিত সভাত অনলাইন কাৰ্বি লোন বাৰিম 2020 প্ৰতিযোগিতা অংশগ্ৰহণ কৰা বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰে। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে হাবেৰাম ইংটি। প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ বিজয়ী ক্ৰমে ৰুকমিলি মিলিক পি আৰু সোনা সিং টিমুঙে লাভ কৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ। ইয়াৰ উপৰিও ক্ৰমে মনোজ ইংটি, চেমছন ইংটি, আৰতি চিনথং পি, মানাই ইংটি পি, ৰেংচিকা কাঠাৰ পি প্ৰমুখ 5গৰাকী কণ্ঠী শিল্পীলৈ আগবঢ়োৱা হয় নিচুকনি বঁটা। উল্লেখযোগ্য যে আজি টাৰলাংছৰ পিপলছ হলত অনুষ্ঠিত এই বঁটা বিতৰণী অনুষ্ঠানত KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰো, পৰিষদৰ মনোনীত সদস্যা সীমা ৰংহাংপি প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে যোগদান কৰে। উল্লেখ্য যে এই
প্ৰতিযোগিতাখনিৰ আয়োজক আছিল পৰিষদৰ মনোনীত সদস্য সীমা ৰংহাংপি বাৰাণ বাছ কিলিং আৰু জিৰিকিনডেং আৰক্ষী থানাৰ অ'চি এন্থনী ৰংপি আৰক্ষী বিষয়া মংগল সিং ৰংহাং আৰু কাৰ্বি আংলং মৰ্নিং ষ্টাৰ ফুটবল ক্লাবৰ অধ্যক্ষ দিগন্ত তেৰণ নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ